নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পি এণ্ড ৰিয়েল কাৰেকচন আজি আপোনালোকৰ বাবে কি লৈ আহিছো নিশ্চয় থাম্বনেল আৰু টাইটেল চাই ধৰিব পাৰিছে আপোনালোকৰ বাবে আহি আছে এখন ধুনীয়া ছুটি ছবি এই ছুটি ছবিখন আপোনালোকে বিনা পইচাৰে ইউটিউবত খণ্ড খণ্ডকৈ উপভোগ কৰিব পাৰিব আপোনালোকেতো এতিয়ালৈকে ছুটি ছবিখনৰ নাম জনাই নাই ছুটি ছবিখনৰ নাম হৈছে মইনা কলিজা এই ছুটি ছবিখনত কোনে ডাইৰেক্টৰ কৰিছে কোনে অভিনয় কৰিছে সকলোবোৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লোক এহি বুলি মইনা কলিজাৰ কথা দেখ শুন নিৰন্তৰে হৰিবুল্ল মইনা কলিজা ছুটি ছবিখনৰ ভিডিঅ' বৰ্তমান ৰিলিজ হৈ গৈছে আপোনালোকে এই ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব সকলোতে নিশ্চয় গীতটি দেখিবলৈ পাইছেই মইনা কলিজা ছুটি ছবিখনত ডাইৰেক্টৰ কৰিছে আদিত্যম শইকীয়াই মইনা কলিজা ছুটি ছবিখনত আপোনালোকে জনপ্ৰিয় চিৰিয়েল বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা কেকেদা মনি মৰমৰ বিউটি বাইলুন সকলোকে দেখিবলৈ পাব ছুটি ছবিখনত আপোনালোকে দেখিবলৈ পাব সুমি বৰা সৌৰভ হাজৰিকা সিদ্ধাৰ্থ শৰ্মা চুমকি কছাৰী হৰপল শইকীয়া পাপৰি বৰা প্ৰতিভা চৌধুৰী ৰাজীৱ দেউৰী ৰাগিনী কৌশিক অমিতাভ ৰাজখোৱা লগতে জুলি হাজৰিকা ফুকন ৰাজমণি ভূঞা নানু কৃতিকা শইকীয়া দীক্ষিতা দাস নমি নিৰ্মালী আদিকে ধৰি বিভিন্ন অভিনেতা অভিনেত্ৰীৰ অভিনয় হাঁহি কান্দোনৰ মাজেৰে এই ছুটি ছবিখন আপোনালোকে দেখিবলৈ পাব তাৰ পিছত ভাওনাৰ অঘাসুৰ বঘাসুৰ দধি মথন ৰুক্মিণী হৰণ কালীয় দমন একে মহাৰাসলৈকে চবতে মই নাই আপোনালোকৰ বাবে মইনা কলিজাৰ প্ৰথম এপিছড আপলোড দিব 1 এপ্ৰিল তাৰিখে মাজত মাত্ৰ কেইটামান দিনৰ পিছতে দেখিবলৈ পাব মইনা কলিজা ছুটি ছবি তেন্তে আজিৰ ভিডিঅ'টি ইমানেই আছিলে পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ